समनि रादाबनि चेनेलनि गेजेरजों आं बेखौनो फोसावनो सानदों श्री श्री फुलगुरि आरो श्री श्री बुरागहाइ आरो श्री श्री जगन्नाथ बे मोनथाम त्रिदेवलायनि सोनाबहा बाक्सा जिल्लाजों नांजाबनाय उदालगुरि जिल्लानि श्री श्री बुरागहाइ देवालयाव दिनै नैथि मैयायो श्री श्री जगन्नाथआव जादोंमोन दिनै नैथि गाबोनो श्री श्री जगन्नाथ देवालयाव जागोन दा बे मोनथाम त्रिदेवलाया गोदो गोदायनिफ्रायनो आबौ आजैनिफ्रायनो सोलिबोबाय थानाय फोरबो एबा फुजा बे फुजायाव गोबां गोजान गोजाननि रायजो राजा बिथांमोना थुगि लाना फैयो दिनै बुंनो थाङोबा माने बुंस' हाया हाजार हाजार सुबुंफोरा बेयाव थुगि लाना फैदों आरो बे थुगिनि गेजेरजों बिथांमोनाबो गोसोनि साननाय हास्थायनाय बिथांमोना मोननो हादों बेनिखायनो दिनैसिम माने बेयाव थुगि लाबोनाया बांनाय सायाव बांदों आरो बे गोदो गोदायनि हाबाफारि बायदि सोलिलांबाय थागोन आरो जालांबाय थागोन फैबाय थानाय समावबो बांसिनै जाहाथे थुगि लाबोनाय रायजो राजा बिथांमोना जोंखौ मदद होनानै फोसाबदों बे फोसाबनायनि गेजेरजों बिथांमोनाबो फैनानै जोंनि सेराव आरज गाबदों बेनि थाखाय आङो रायजो राजा बिथांमोननिफ्राय आङो रोजा रोजा जोंनि श्री श्री बुरागहाइ देवालयनिफ्राय आफादगिरि जानानै बिथांमोनखौ आरो मान आरो गोसोजों बावहरदों बिथांमोननि सानफुंनाया जाहाथे जाथों बिथांमोननि हास्थायनाया जाथों बिथांमोननि जि साननाय बेफोर साननायफोरा हाबाफारिया जाहाथे जाफुंसारो श्री श्री बुरागहाइनिफ्राय आं बेखौ खोथाखौ बुंनानै फोजोबबाय गोजोन्थों खुलुमबाय আমি उदालगुरि जिल्लार एकेबारे पश्चिम प्रान्तत अवस्थित बरनदीर पारत श्री श्री फुलगुरि श्री श्री बुरागहाइ और श्री श्री जगन्नाथ देवालय यार 514तम बार्षिक बरपूजा आमी अनुष्ठित कर यार 4दिनिया कार्यसूची আজি তৃতীয় দিন আজি এই তৃতীয় দিনটোত শ্ৰী শ্ৰী বুঢ়াগোহাঁই দেৱালয়ত আমাৰ বাৰ্ষিক বৰপূজা আৰম্ভ হৈছে যোৱাকালি নিশাৰ পৰা ইয়াত বন্তি প্ৰজ্বলন হৈছিল বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰিছিলে আমাৰ বিশিষ্ট সমাজকৰ্মী মাননীয় শ্ৰী বড়ো ডাঙৰীয়াই তাৰপিছত আমার এই কার্যসূচী আরম্ভ হওয়ার পিছতেই আমি বার্ষিক বরপূজা হোম যজ্ঞ ওজাপালি নাগাৰা নাম বিভিন্ন থলুৱা কৃষ্টিৰ দ্বাৰা আমি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ ইয়াত মূলত দেৱাদিদেৱ শিৱক পালন কৰা হয় উপাস্য দেৱতা হিচাপে ইয়াৰ ভক্তপ্ৰাণ ৰাইজে অঞ্চলস্থ ভক্তপ্ৰাণ ৰাইজে ইয়াত যোৱাকালিৰ পৰা ঠাহ খাই পৰিছে লগতে আমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ পৰা নাওকাটাৰ পৰা যথেষ্ট ৰাইজৰ ইয়াত সমাগম হৈছে যথেষ্ট ভক্তৰ সমাগম হৈছে থলুৱা কৃষ্টিবিলাক প্ৰদৰ্শন হৈছে খন্তেক পিছত আমাৰ বড়ো খেৰাই কৃষ্টি ৰাভা কৃষ্টি বিহু নৃত্য ইত্যাদি ইয়াত প্ৰদৰ্শন হ'ব আমি ভৱিষ্যতৰ প্ৰজন্মক আমি আশা ৰাখিছোঁ যাতে এই আমাৰ যি বাৰ্ষিক বৰপূজা হয় এইটো ভৱিষ্যতলৈও এইটো অটুট ৰাখিব আমি খুবেই আশাবাদী আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ এই অঞ্চলস্থ সকলো ৰাইজক সকলো ভক্তপ্ৰাণ ৰাইজক যাতে তেওঁৰ আশীষ আমাক প্ৰদান কৰে আমি আশীষ বিচাৰিছোঁ এই অঞ্চলৰ যিখিনি ভক্ত আছে সকলো ভক্তক যাতে আশীষ প্ৰদান কৰি মংগলময় কৰি ৰাখে সকলোকে শান্তি দিলাই সকলোৰে জীৱন পূৰ্ণ হ'বলৈ আমাক আশীষ প্ৰদান কৰে তাৰ বাবে আমি খুবেই আশাবাদী ৰাইজৰ সমাগমটো যথেষ্ট ইয়াত মানে যোৱাকালি ৰাতিও ৰাইজ ইয়াত ঠাহ খাই পৰিছিলে যথেষ্ট সমাগম হৈছে মাছ নিশালৈকে আৰু ইয়াত আজিও ৰাতিপুৱা 5 বজাৰ পৰা বৰ্তমানলৈও ৰাইজ ইয়াত মানে সমাগম ঘটি আছে বিভিন্ন নাম কীৰ্তন নাগাৰা নাম বা ভাগৱত পাঠ ইত্যাদি কাৰ্যসূচী ইয়াত চলি আছে আৰু বহু দূৰ দূৰণিৰ পৰা যথেষ্ট ভক্ত আহি ইয়াত থুকি নৈবেদ্য আগবঢ়াইছে আমি সকলো ৰাইজক আমাৰ সমিতিৰ তৰফৰ পৰা ইয়াত উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ কাৰণে সহায় সহযোগিতা কৰাৰ কাৰণে আমাৰ তৰফৰ পৰা আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।